dapat MLA Kemal Utum, dapat IMMC Kedua, dapat Anfarsa Board Chairman Mentiglo, Militum Ladang Citok Dunia ini dan BJP Kacing Hawa Kantor di untuk kami. কংগ্ৰেছৰ কোনো নেতাৰ কথা বিশ্বাস নকৰিব যোনে টিভিত বেছিকৈ কয় সিয়ে সোনকালে জইন গতিকে আপোনালোকে কোনো কংগ্ৰেছৰ লিডাৰৰ কথা বিশ্বাসে নকৰিব কংগ্ৰেছৰ লিডাৰৰ লগত কথা তেওঁলোকৰ ষ্টেটমেণ্ট দিয়াৰ আগতে তেওঁলোকৰ মোবাইলবোৰ চেক কৰিব লাগে যে আপোনালোকে বিজেপিৰ লগত কথা পাতি আছে কি এইবিলাক অভিযোগ মই কমেণ্ট দিব খোজা নাই কিন্তু ছ'চিয়েল মিডিয়াত ওলাইছে চেকৰ কপিও ওলাইছে গতিকে বিভিন্ন সংস্থা আছে তেওঁলোকে এই বিষয়টো বিচাৰ বিবেচনা কৰিব আৰু এইটো মোৰ এখতিয়াৰৰ ভিতৰত নপৰে কাৰণে মই কি কৈছে কংগ্ৰেছৰতো গোটেই কেইগৰাকী প্ৰাৰ্থী আমাৰ কাৰ্বি আংলঙত 24 চনত আমি এখন ৰাজ্যিক ইউনিভাৰ্চিটি কাৰ্বি আংলঙত আমি আৰম্ভ কৰাৰ কথা ভাবি আছোঁ লাহৰীঘাটত কালি ভূপেন বৰাই কৈছে যে নগাঁও সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপটত তেওঁ কালি অদ্ভুত কি কথা ক'লে মই নাজানো তেওঁ লাহৰীঘাটত কালি ইফতাৰ কৰিছে আৰু লাহৰীঘাটত ইফতাৰ কৰি ক'লে যে লাহৰীঘাটে যি সিদ্ধান্ত লয় সেইটোৱে উজনি অসমে মইতো বুজি নাপালোঁ মৰিগাঁও বা লাহৰীঘাটত ইফতাৰত লোৱা সিদ্ধান্ত এটা যোৰহাট শিৱসাগৰৰ মানুহে কিয় মানে কিন্তু আপোনালোকে ভূপেন বৰাকে সুধিব একচুৱেলি ভূপেন বৰাই কৈ থাকে তেওঁ ইফাল সিফাল দুই ফুল ৰক্ষা কৰি ক'ব লাগে গতিকে তেওঁ মাজে মাজে কিবা সেইটোকে কিন্তু তেওঁ দুই ফুল ৰক্ষা কৰি কৈ থাকে আৰু বেছি সময় কংগ্ৰেছৰ ক্ষতি হোৱা কথাটোকে তেওঁ কাৰণ লাহৰীঘাটত ইফতাৰত হোৱা কথাত যোৰহাটৰ মানুহে কি অসুবিধা শিৱসাগৰৰ মানুহে কি অসুবিধা তেওঁ কৈছে যে আমি য'ত থিয় হৈ আছোঁ বা মধ্য অসমীয়া লোৱা সিদ্ধান্ত এটাই উজনি অসমত কি হ'ল আমি ইফতাৰত কি খালে যিহেতুকে দুজন প্ৰাৰ্থী আছে এজন জয়ৰাম ইংলেণ্ড CM আছিলে কাজিৰঙা মহানগৰ আৰু এজন আছে অপৰ তেওঁ যদি CM আছিলে তেওঁ চাগে থাকিব নেকি 3 লাখ ভিতৰত দিব আছে জানো জয়ৰাম ইংলেণ্ডৰ ভোট আছে বুলি মই আৰু যিখিনি অলপ চলপ ভোট আছিলোঁ এইখিনিতো জইনে কৰিলোঁ কাউন্সিল ইলেকশ্যনতো তেওঁতো ঘৰৰ পৰাই ওলোৱা এইবিলাক দিছে আৰু কিবা এজনটো উঠিব লাগে আমাৰ চৰকাৰৰ দিনত সংখ্যালঘুসকলৰ প্ৰতিও কোনো অন্যায় হোৱা নাই সকলোৰে কাৰণে সমানে কাম কৰি আছোঁ গতিকে তেওঁলোক ইমানে বিজেপি দলত আহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উন্নয়নৰ প্ৰক্ৰিয়াত অংশ ল'ব আৰু দূৰে দূৰে থাকিলে দূৰে দূৰে থাকিব লাগিব সেইকাৰণে মই ভাবোঁ যে যদি কোনোবাই যোগদান কৰিছিলোঁ ভাল কথা কিন্তু সকলোকে বিচাৰোঁ চবকা চাথ চবকা আমিনুল ইছলামে হৰুৱাব পাৰে হৰুৱাব নোৱাৰিব পাৰে মই নাজানো কিন্তু বৰ্তমান তেওঁলোকৰ তাততো নগাঁৱৰ পলিটিক্সটো এতিয়ালৈকে আমিনুল ইছলামেও কয় তেওঁ জিকিব কয় তেওঁ জিকিব কিন্তু আপোনালোকে টিভিত পেপাৰত মানুহৰ লগত কথা পাতিলে দেখিব যে এইবাৰ নগাঁও আসনখন সুৰেশ বৰাই পাব মাথাউৰিটো ইমান ধুনীয়া কাম আমাৰ চৰকাৰে কৰি আছে আৰু কাম আমি হাতত ল'বৰ কাৰণে ৰেডি আছোঁ খালি অলপমান ৰাইজে ওচৰ চাপি আহিলে চব কাম মই এইটোৱে কৈছোঁ যে বিধানসভা নিৰ্বাচনত কি আছিলে তাৰপিছত বিজেপিয়ে বহুত কাম যেনেকুৱা তালাক আইন আনি তালাক বন্ধ হ'ল বাল্য বিবাহ বন্ধ ল'ৰা ছোৱালীয়ে বিনা পইচাত চাকৰি বাকৰি পালে এতিয়া বহু বিবাহ বন্ধ হ'ব গতিকে সংখ্যালঘুৰ
অঞ্চলৰ ছোৱালী মহিলা আৰু নিবনুৱা যুৱকসকলে বিজেপিত এইবাৰ আকৃষ্ট হৈছে। গতিকে এইখিনি মানুহে আজি ভোট দিব বুলি মই আশা কৰিছোঁ। নিদিলেও 2032-ত মই ইমানলৈকে ৰিচাৰ্চ কৰা নাই, মই ইমান গৱেষণা কৰি থকা নাই। খালি আমি ভাল কামবোৰ কৰিম। তালাকাৰী বন্ধ কৰিলোঁ, বহু বিবাহ বন্ধ কৰিলোঁ, বাচ্চাৰ বিয়া বন্ধ কৰিলোঁ, য'ত য'ত মথাউৰি নাই তাত মথাউৰি বনালোঁ, য'ত ৰাস্তা নাই তাত ৰাস্তা বনালোঁ। যি মানুহে আগতে অংগনবাদীৰ কাৰণেও 10 লাখ টকা ঘোচ দিব লাগিছিল, বিনা পইচাত চাকৰি পালে। গতিকে মই আগতে কৈছোঁ যে ভোট নালাগিলেও উন্নয়ন কৰিমেই। গতিকে উন্নয়ন হৈ গ'ল আজি 3 বছৰ, আৰু বহুত উন্নয়ন। কিন্তু এইটো কথা ঠিক যে সংখ্যালঘু অঞ্চলৰ মহিলা আৰু ছোৱালীবিলাকৰ ধোৱা এইবাৰ আমাৰ লগত। ভোট আছে নে নাই মইতো ক'ব নোৱাৰোঁ। এইবাৰ ভাল ঘোষণা কৰিছোঁ যে যিমান ছোৱালী মেট্ৰিক পাছ কৰি কলেজত নাম ল'লে 10,000 টকা, যদি ডিগ্ৰীত নাম লগায় 12,500 আৰু পষ্ট গ্ৰেজুৱেটত নাম লগালে 25,000 টকা চৰকাৰ। আজমল আৰু ৰফিকুল হুছেইনৰ কথা কৈ মই কিভাৱ প্ৰথমে কৰিম। কিন্তু ধুবুৰীৰ 4টা বিধানসভা সমষ্টিত আমি লিড পাম, আৰু সেই লিড পালে বিধানসভাত আমাৰ ফলাফল ভাল। লোকসভাতো আমাৰ প্ৰাৰ্থী আছে, চেষ্টা কৰি আছে, বা সৰুঙাই যদি জিকি যাব এইটো বেলেগ কথা। কিন্তু বৰ্তমানলৈকে আমাৰ জিকাৰ সম্ভাৱনা কম। যেতিয়া ধুবুৰীত প্ৰচাৰত যাম তেতিয়া গম পাম জিকাৰ পৰিৱেশটো আছে। তুলিয়াম ৰঙাঙে প্ৰধানমন্ত্ৰীক লগ পালে এইটো দাবী দি আছে, আৰু সজোৰে দাবী অন্য ৰাষ্ট্ৰপতিকো দিছে, প্ৰধানমন্ত্ৰীকো দিছে। তুলিয়াম ৰঙাঙে একদম এই দাবী দিয়ে আছে পুৰা, আৰু আমিতো আছোঁ। কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে ভালেই হ'ব। ৰাইজে বিচাৰা ধনৰ দাবী আজি সাংবাদিকৰ কাৰণে কিবা